হেল্ল' এভৰিৱান, দেৰিকৈ হ'লেও আপোনালোক সকলোলৈকে হোলীৰ বহুত শুভকামনা থাকিল দেই। এতিয়া মই যিহেতু ঘৰত নাই, সেইকাৰণে মোৰ গাত বাৰু হোলী লগা নাই। ইয়াৰ ভিডিঅ' ঘৰত থাকোঁতেই কৰা, কিন্তু মই এতিয়াহে আপলোড কৰিব পাৰিছোঁ। কিন্তু মানে এক্সামৰ আগত নে মাজতে তেনেকৈ খাইছিলোঁ, সেইকাৰণে এতিয়া তেনেকুৱা হ'ল। তাৰপিছতে সেয়া আৰু দেখিলেই নহয়, ফুচকা খাওঁ বুলি ল'লোঁ গোটেইকেইজনী মিলাই কৰি। বৌহঁতৰ ঘৰলৈকে গ'লোঁ, গৈ চিধাই মোক আৰু মানে আলু কাটিবলৈ দিলে, সিহঁতে বনাই আছিলে। আৰু সেয়া ফুচকা বনি হ'লেই এতিয়া আমি খাবলৈ বুলি মানে পূৰা পিকনিক ভাইব এটা আহিব লাগিব ন, সেইকাৰণে একদম পথাৰলৈ বুলি আহি লৈছোঁ। ফুচকা, চানা, আলু, টেঙা চেঙা চব মানে একদম ধুনীয়া কৰি ল'লোঁ। এতিয়া খাবলৈ বুলি গোটেইকেইজনী বহি আছোঁ জোপ পাতি, কেনেকুৱা দেখিছেনে। আৰু এয়া আমাৰ খাবলৈ বুলি ষ্টাৰ্ট কৰিছে হা। আমাৰ মিতালী বাইদেৱে খাই আছে, আমাৰ পূৰ্ণিমাই আকৌ চুৰ কৰি চানাও খাই আছিলে দেই। ইফালে ময়ো টেষ্ট কৰি চাইছোঁ এতিয়া কেনেকুৱা আছে। ভালেই হৈছে বাৰু, নিজে বনাই কষ্টৰে খাইছোঁ যেতিয়া ভালেই হ'ব আৰু এনেও ন। আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰি আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি